নমস্কাৰ বন্ধুসকল আসামিজ সেক্স ইটিসি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো এইটো হয়তো এতিয়া লুকাই থকা নাই যে ডেকা লৰাবোৰে ছোৱালীতকৈ বুৱাৰী বা বিবাহিত নাৰীৰ প্ৰতি বেছিকৈ আকৰ্ষিত হৈছে আনকি লৰাবোৰে বুৱাৰীৰ প্ৰেমটো পৰা আৰম্ভ কৰিছে এটা অনলাইন সমীক্ষাত গম পোৱা গৈছে যে 27% লৰাই ছোৱালীতকৈ বুৱাৰী বা বিবাহিত নাৰীৰ প্ৰতি বেছিকৈ আকৰ্ষিত হয় কিন্তু আপুনি জানেনে ইয়াৰ আঁৰত থকা কাৰণবোৰ কি হ'ব পাৰে আহক আজি আমি জানিবলৈ চেষ্টা কৰো যে কিয় ডেকা লৰাসকলে বুৱাৰী বা বিবাহিত মহিলা বা নাৰীসকলৰ প্ৰতি বেছিকৈ আকৰ্ষিত হয় আপোনালোকে যদি এতিয়ালৈকে চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে তলৰ সাবস্ক্ৰাইব বাটনটো টিপি দি চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকৰ ভিডিওটি চাই ভাল লাগে তেতিয়াহলে তলৰ লাইক বাটনটো টিপি দি ভিডিওটি লাইক কৰি দিব আজি আমি ডেকা লৰাসকলে বুৱাৰী বা বিবাহিত মহিলাসকলৰ প্ৰতি আকৰ্ষিত হোৱাৰ 12টা কাৰণ বিতংভাৱে আলোচনা কৰিম গতিকে এই কাৰণসমূহ সম্পূৰ্ণকৈ জানিবলৈ ভিডিওটি শেষলৈকে চাই থাকিব প্ৰথম কাৰণটো হৈছে দেখিবলৈ ধুনীয়া লৰাসকলে বুৱাৰী বা বিবাহিত মহিলাসকলৰ প্ৰতি আকৰ্ষিত হোৱাৰ প্ৰধান কাৰণটো হৈছে বুৱাৰী বা মহিলাসকল দেখিবলৈ বহুত ধুনীয়া হয় প্ৰায় 25 ৰ পৰা 35 বছৰৰ মাজৰ সময়খিনিত মহিলাসকল দেখিবলৈ আটাইতকৈ ধুনীয়া হয় যাৰ কাৰণে লৰাসকলে এই বয়সৰ মহিলাসকলক দেখাৰ পিছত মহিলাজনীৰ প্ৰতি আকৰ্ষিত হোৱাটো স্বাভাৱিক 2 নম্বৰ কাৰণটো হৈছে শাৰীৰিকভাৱে পৰিপক্ক বুৱাৰী বা বিবাহিত মহিলাসকল শাৰীৰিকভাৱে সম্পূৰ্ণ মেচিউৰ হয় অৰ্থাৎ তেওঁলোকৰ দেহটো এটা পূৰ্ণাংগ ৰূপ পায় গতিকে দেহৰ প্ৰতিটো অংগ যিবোৰে মহিলাগৰাকীৰ প্ৰতি আকৰ্ষণ আনি দিব পাৰে যেনে টুপিনা বক্ষস্থল আদিয়ে যেহেতু এটা পূৰ্ণাংগ ৰূপ লয় হেহে ডেকা লৰাবোৰে সেই মহিলাগৰাকীৰ প্ৰতি সেক্সুৱেলি নাইবা মেন্টেলি আকৰ্ষিত হ'ব পাৰে 3 নম্বৰ কাৰণটো হৈছে কামত পাকৈত বুৱাৰী বা বিবাহিত নাৰীসকলে প্ৰায় সংসাৰৰ বিভিন্ন কাম-কাজত ব্যস্ত থাকে আৰু তেওঁলোক এনেবোৰ কামত পাকৈত যিসকলে চাকৰি বা অন্যান্য কামত ব্যস্ত থাকে তেওঁলোকেও বাহিৰা কামখিনি কৰি যোৱাৰ লগে লগে ঘৰৰ কাম-কাজখিনিও নিয়াৰিকৈ কৰি যাব পাৰে গতিকে ডেকা লৰাবোৰে বুৱাৰীসকলৰ কামৰ দক্ষতাসমূহ দেখিও তেওঁলোকৰ প্ৰতি আকৰ্ষিত হোৱা দেখা যায় 4 নম্বৰ কাৰণটো হৈছে ভয় বা লাজ নাথাকে বিবাহিত মহিলা বা বুৱাৰীসকলৰ ভয় শংকা বা লাজ কমকৈ থাকে এওঁলোক মানসিকভাৱে যথেষ্ট শক্তিশালী আৰু আত্মবিশ্বাসী বুৱাৰীসকল যেহেতু সেক্সুৱেল ক্ষেত্ৰত অভিজ্ঞ হয় গতিকে সেক্সৰ ক্ষেত্ৰতে হোক নাইবা সেক্সুৱেল বিষয়ত কথা বতৰা বা আলোচনাৰ ক্ষেত্ৰতে হোক এওঁলোকে কেতিয়াও লাজ নকৰে কিবা যদি ক'ব লগা থাকে নিৰ্ভয় কৈ দিয়ে আৰু যদি সেক্স কৰিবলৈও মন যায় তেতিয়া পাৰ্টনাৰজনক লাজ নকৰাকৈ খোলাকৈ কৈ দিব পাৰে আৰু যেটো ছোৱালীবোৰৰ ক্ষেত্ৰত একে নহয় ডেকা লৰাবোৰে বুৱাৰীসকলৰ প্ৰতি আকৰ্ষিত হোৱাৰ ইউ এক প্ৰধান কাৰণ হ'ব পাৰে 5 নম্বৰ কাৰণটো হ'ল দেহৰ গঠন সুন্দৰ এইটো কথা একেবাৰে সত্য যে ছোৱালীসকল দেখিবলৈ বিয়াৰ পিছত বেছিকৈ ধুনীয়া হয় বিয়াৰ পিছত যেহেতু মহিলাসকলে নিয়মীয়াকৈ সেক্স কৰে আৰু ঘৰৰ কাম-কাজখিনিও নিয়মীয়াকৈ কৰি থাকিবলগীয়া হয় গতিকে ই এটা ব্যায়াম বা এক্সাৰসাইজৰ নিচিনা হয় যাৰ ফলত শৰীৰৰ তেজ চলাচল ভাল হয় আৰু দেহৰ মাংসপেশীসমূহৰ এটা ভাল এক্সাৰসাইজ হয় আৰু যিসকল পুৰুষ আৰু মহিলা বিভিন্ন সেক্সুৱেল পজিশনত সেক্স কৰে তেওঁলোকৰ শৰীৰৰ এক্সাৰসাইজ অকমান বেছিকৈ হয় গতিকে নিয়মীয়া এক্সাৰসাইজ কৰাৰ বাবে দেহটো এটা সুন্দৰ গঢ় লৈ উঠে যেটো ছোৱালী বা মহিলাসকলৰ মাজত যথেষ্ট পাৰ্থক্য থাকে 6 নম্বৰ কাৰণটো হ'ল খোলা মনৰ বুৱাৰী বা বিবাহিত মহিলাসকল প্ৰায়ে খোলা মনৰ হয় এওঁলোকে মনৰ সকলো ধৰণৰ কথা খোলাকৈ আলোচনা কৰে কিবা কথা ক'ব লগা থাকিলে সম্পূৰ্ণ খোলাকৈ সকলো কথা কৈ দিয়ে হি সেক্সুৱেল ৰিলেটেডে হোক নাইবা আন কিবাই হোক কিন্তু ছোৱালীসকলৰ ক্ষেত্ৰত এইটো সদায় একে নহবও পাৰে গতিকে ডেকা লৰাবোৰে এনে ধৰণৰ কাৰণটো বুৱাৰীসকলৰ প্ৰতি আকৰ্ষিত হোৱা দেখা যায় 7 নম্বৰ কাৰণটো হ'ল হাজোন কাচুনত পৰিৱৰ্তন এজনী ছোৱালীৰ বিয়াৰ পিছত হাজোন কাচুনত বহুতো পৰিৱৰ্তন আহে আৰু ভাল হাজোন কাচুনে মানুহক সদায় আকৰ্ষিত কৰে বিশেষকৈ বিয়াৰ আগত ছোৱালীসকলে যিবোৰ ড্ৰেছ বা হাছপাৰ পৰিধান কৰে সেইবোৰ বিয়াৰ পিছত অকমান বেলেগ হয় আৰু যেতিয়া এজনী ছোৱালীয়ে গাভৰু অৱস্থাত পিন্ধা বিভিন্ন ধৰণৰ ফেন্সি ড্ৰেছ এৰি বিয়াৰ পিছত ট্ৰেডিশনেল ড্ৰেছ পিন্ধিবলৈ লয় তেতিয়া দেখিবলৈ বহুত ধুনীয়া লাগে তাৰ উপৰিও যেহেতু বুৱাৰীসকলে সকলো ধৰণৰ হাছপাৰ আৰু যিকোনো হাজোন কাচুন মাৰ্জিতভাৱে কৰিবলগীয়া হয় গতিকে বুৱাৰীগৰাকীক দেখিবলৈ এনেও ধুনীয়া হৈ পৰে 8 নম্বৰ কাৰণটো হ'ল
ৰোমান্টিক বুৱাৰী বা বিবাহিত মহিলাসকল ছোৱালীসকলতকৈ বহুত বেছি ৰোমান্টিক হয় যেতিয়া কোনোবা ডেকা ল'ৰা এনে ৰোমান্টিক মহিলাৰ সংস্পৰ্শলৈ আহে তেতিয়া ল'ৰাজনে মহিলাগৰাকীৰ প্ৰতি বহুত আকৰ্ষিত হৈ পৰে বুৱাৰীসকলে যেতিয়া ডেকা ল'ৰাবোৰৰ লগত ৰোমান্টিক কথাবিলাক কয় তেতিয়া ডেকা ল'ৰাবোৰৰ মানসিক ভাৰসাম্য হেৰুৱাৰ দৰে হৈ যায় আৰু বুৱাৰীবোৰৰ প্ৰতি দুৰ্বলতা আহি যায় 9 নম্বৰ কাৰণটো হ'ল অভিজ্ঞতা সম্পন্ন বিবাহিত মহিলাসকলে জানে যে কোনটো কৰা উচিত আৰু কোনটো কৰা অনুচিত বিবাহিত মহিলাসকলৰ ডেকা ল'ৰাসকলতকৈ সেক্স বিষয়ত বেছিকৈ অভিজ্ঞতা থাকে এওঁলোকে ভালদৰে জানে যে এজন পুৰুষক কেনেকৈ সন্তুষ্ট কৰিব লাগে এওঁলোক অভিজ্ঞতা সম্পন্নভাৱে বিছনাত পুৰুষসকলক বেছিকৈ শান্তি দিব পাৰে সেক্স কৰাৰ সময়ত পুৰুষসকলৰ লগত যেনে কত চুব লাগে কেনেকুৱাকৈ পুৰুষৰ লিংগ ব্যৱহাৰ কৰিব লাগে আদি সকলো বিবাহিত মহিলাসকলে জানে কাৰণ পুৰুষসকলেও বিচাৰে যে যিজনী মহিলাৰ লগত কৰিব সেই মহিলাজনীয়ে তেওঁক সন্তুষ্ট কৰক ল'ৰাসকলে বিবাহিত মহিলাসকলৰ অভিজ্ঞতাৰ প্ৰতি আকৰ্ষিত হোৱাৰ আন এটা কাৰণ হৈছে they know how to sex safely and their precautions 10 নম্বৰ কাৰণটো হ'ল হৰমনৰ পৰিৱৰ্তন মহিলাসকলৰ বিয়াৰ পিছত হৰমনৰ পৰিৱৰ্তন ঘটে যেতিয়া এগৰাকী মহিলাই সেক্স কৰাৰ সময়ত বীৰ্য বাহিৰলৈ উলিয়াই দিয়ে তেতিয়া মহিলাগৰাকীৰ মুখ্যতঃ তিনিটা হৰমন বাহিৰলৈ ওলাই যায় যিয়ে মহিলাসকলৰ শাৰীৰিকভাৱে যথেষ্ট পৰিৱৰ্তন আনি দিয়ে হৰমন পৰিৱৰ্তনৰ লগে লগে মহিলাসকলৰ ছাল কোমল ধুনীয়া আৰু সুন্দৰ হৈ আহে টুপিনা আৰু বক্ষস্থল ডাঙৰ হ'বলৈ ধৰে লগতে দেহটোও এটা সুন্দৰ গঠন ল'বলৈ আৰম্ভ কৰে গতিকে ডেকা ল'ৰাবোৰেও বিবাহিত মহিলাসকলৰ প্ৰতি আকৰ্ষিত হ'বলৈ আৰম্ভ কৰে 11 নম্বৰ কাৰণটো হ'ল যৌন আবেদনময়ী এক কথাত ক'বলৈ হ'লে মই অনুভৱ কৰোঁ যে বুৱাৰীসকল দেখিবলৈ ছোৱালীসকলতকৈ বেছি সেক্সি হয় সিংগল পুৰুষসকলেও সেইবোৰ মহিলাৰ প্ৰতি বেছিকৈ আকৰ্ষিত হয় যিসকলে দেখিবলৈ অকমান বেছি যৌন আবেদনময়ী আৰু আকৰ্ষণীয় 12 নম্বৰ কাৰণটো হ'ল ল'ৰাবোৰৰ প্ৰতি থকা দুৰ্বলতা ডেকা ল'ৰাবোৰ বুৱাৰীসকলৰ প্ৰতি আকৰ্ষিত হোৱাৰ আন এটা কাৰণ হ'ব পাৰে যে বুৱাৰীসকলৰ ডেকা ল'ৰাসকলৰ প্ৰতি থকা দুৰ্বলতা কেতিয়াবা বুৱাৰীসকলেও ডেকা ল'ৰাৰ প্ৰতি আকৰ্ষিত হয় ডেকা ল'ৰাবোৰৰ ওচৰ চাপিবলৈ চেষ্টা কৰে আৰু যিটোৱে ডেকা ল'ৰাসকলক বুৱাৰীসকলৰ কাষ চাপিবলৈ বাধ্য কৰায় গতিকে এই কাৰণসমূহে হয়তো মুখ্য কাৰণ যাৰ বাবে ডেকা ল'ৰাসকলে বুৱাৰী বা বিবাহিত মহিলাসকলৰ প্ৰতি আকৰ্ষিত হয় কিন্তু শেষত এটা কথা ক'ব বিচাৰিছোঁ যে ডেকা ল'ৰাসকলে বিবাহিত মহিলাসকলৰ লগত বা বিবাহিত মহিলাসকলে ডেকা ল'ৰাসকলৰ লগত ৰিলেশ্যনত অহাটো কেতিয়াও উচিত নহয় হি টাইম পাছৰ কাৰণেই হওক বা ফিজিকেল ৰিলেশ্যনশ্বিপৰ কাৰণেই হওক বা চিৰিয়াছ ৰিলেশ্যনশ্বিপৰ কাৰণেই নহওক কিয় ই কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে এনেধৰণৰ সম্পৰ্কই কাৰোবাৰ সুখৰ সংসাৰ বা কাৰোবাৰ সুখৰ ঘৰখন ধ্বংস কৰি থান-বান কৰি দিব পাৰে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আজিলৈ ইমানতে এৰিছোঁ থেংক ইউ গুড বাই